হাই গাইজ, মই কুলদীপ পাটোৱাৰীয়ে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। কেইদিনমান আগতে মই এটা ভিডিঅ' দিছিলোঁ এমচেন বজাৰৰ ওপৰত। এই বজাৰটোৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ, কিন্তু কিছুমানে মোক কমেণ্ট কৰিলে যে এইটো এপছটোত কেনেকৈ পইচা কামায়। পইচা ইয়াত মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ, এইটো এপত কোনো ধৰণৰ পইচা নাপায় আপুনি। এইটো এপৰ আপুনি কইনছ পাব, এইবিলাক এই যে দেখিছে মোৰ 20,169 টকা কইনছ আছে। সেই কইনছখিনি দি আপুনি কেৱল ৰিচাৰ্জহে কৰিব পাৰিব আপোনাৰ চিমৰ। মোৰ জিঅ' আপুনি জিঅ' চিম হওক, এয়াৰটেল হওক, ভোডাফোন হওক, আইডিয়া হওক, ইয়াত চিমটো চিম এড কৰিব নালাগে। আপুনি নাম্বাৰ টাইপ কৰিলে হ'ল, নিজে নিজে চিম আহি যাব, আপোনাৰ চিমখনৰ লিংক আহি গৈ আপোনাৰ কেৱল ৰিচাৰ্জহে কৰিব পাৰিব এইটো এপছৰ দ্বাৰা। ইহঁতৰ পে'টিএম হওক, ফোনপে' হওক, এইবিলাক এপৰ দ্বাৰা আপোনালোকে পইচা নাপায় বা কেছবেক নাপায়। ইয়াত কেৱল ৰিচাৰ্জ কৰিব পাৰিব। তো তেওঁলোকে চাগে ভালকৈ ভিডিঅ' চোৱা নাছিলে চাগে, সেইকাৰণে গণ্ডগোল হ'ল। মোক কমেণ্ট কৰিলে কিমান পইচা কমাব পাৰি, তো সেইটো। আৰু এজনে কমেণ্ট কৰিছিলে কি দিনতহে কেৱল বোলে 1500 কইন কমাব পাৰে। তো এইটো কথা একদম মিছা হয়। ইয়াত 1500 কইন নহয়, আপুনি যিমান ইউজ কৰিব সিমান কইন কমাব পাৰিব এইটো এপছৰ জৰিয়তে। তো মই এটা সেই ভুল হৈছিলে কি মই বহুত খৰকৈ ক'লোঁ চাগে সেইটো ভিডিঅ'ত, বহুতে অলপ বুজাত অলপ অসুবিধা হ'ল চাগে। মই সেইটো ভুল হৈ গৈছিলে, বহুত দিনৰ মূৰত ভিডিঅ' দিছিলোঁ তো আজি মই আপোনালোকক আৰু এবাৰ, যদি আপোনালোকে সেইটো ভিডিঅ'ত বুজি পোৱা নাছিল তথাপিও মই ডিছক্ৰিপশ্যনত ভিডিঅ'টো দি দিম। আপোনালোকে যদি চোৱা নাই ডিটেইলছ চাব পাৰিব সেইটো ভিডিঅ'ত। এইটো ভিডিঅ'ত জাষ্ট কেৱল আপোনাক মই এইটো ইউজ কেনেকৈ কৰে, আপোনালোকে যদি ইউজ এতিয়াও কৰিব পৰা নাই তো সেইকাৰণে মই এইটো ভিডিঅ' আপুনি ইউজ কেনেকৈ কৰে সেইটো কৈ দিছোঁ। কিন্তু এটা কথা মই আপোনাক আৰু এবাৰ কৈ থওঁ, এইটো এপছৰ জৰিয়তে আপোনালোকে কোনো পইচা নাপায়। ইয়াত জাষ্ট আপোনালোকে কইনছ পাব। সেই কইনছ ধৰক এতিয়া মোৰ 20,169 কইনছ আছে। মোক 1,48,500 কইন লাগে এটা ৰিচাৰ্জ পাবৰ কাৰণে 198ৰ। 1,86,000 কইন লাগে 248ৰ ৰিচাৰ্জ পাবৰ কাৰণে। ইয়াত যদি মই এনেকৈ ক্লিক কৰোঁ, ভইচ 4G ডাটা এইফালে তাৰ প্লেনটোৰ বিষয়ে গোটেই ডিটেইলছ ওলাই, মই কি সুবিধা পাম সেইটো প্লেনটোৰ পৰা। তো এইবিলাক যে আছে, এইবিলাক এটা এটা আনলক হৈ যেতিয়া ফুল হ'ব ইয়াত ৰিচাৰ্জ কৰিব পাৰিব আপুনি। তেনেকৈ আহি যাব, ৰিচাৰ্জ কৰিব পাৰিব। তো জাষ্ট আপুনি ৰিচাৰ্জহে কৰিব পাৰিব, ইয়াৰ পৰা কোনো পইচা নাপায়। তো এইবিলাক কিবাকিবি আছে, এইবিলাক ইমান ডিটেইলছ বুজিব নালাগে এইবিলাক আমাক। তো এইটো এপছটো ইউজ কৰিব আপোনালোকে এইবিলাক ইউজ কৰিলে এইবিলাক বস্তুবিলাক ধৰ ফাৰ্ষ্টতে আছে ফ্লিপকাৰ্ট। মই আপোনাক ফ্লিপকাৰ্টটো দেখাই দিছোঁ। ইয়াত এনেকৈ অন কৰিলে ফ্লিপকাৰ্টটো আপোনাৰ অ'পেন হ'ব। এতিয়া আপুনি ফ্লিপকাৰ্টৰ ইয়াত এমচেন বজাৰত আহি আপুনি কিবা যদি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়ে, এইটোৰ পৰা আপুনি অৰ্ডাৰ দিয়ক। যেতিয়া আপুনি বস্তু এটা ফ্লিপকাৰ্টৰ পৰা ইয়াত অৰ্ডাৰ কৰিব, আপুনি 250 কইন প্লাছ হ'ব আপোনাৰ সেই একাউণ্টত যিমান কিবা আছে আৰু এনেই ইউজ কৰিলেতো প্লাছ হ'ব, এনেও 250 কইন প্লাছ হ'ব আপুনি কিবা অৰ্ডাৰ দিলে ইয়াৰ পৰা। মই ফ্লিপকাৰ্টতো গম পাওঁ, স্নেপডিলত হয়নে নাই, স্নেপডিলটোও দিয়া আছে। চাওক স্নেপডিল আছে, এমাজন আছে, সেইবিলাকত মই গম নাপাওঁ। এতিয়ালৈকে মই শ্বপিং কৰা নাই। মই নিশ্চয় শ্বপিং কৰাৰ পিছত পাওঁ নে নাপাওঁ কৈ পেলাই আপোনাক নিশ্চয় জনাম, যদি পিছলৈ ভিডিঅ' বনাওঁ ইয়াৰ ওপৰত। কিন্তু মই জনালৈকে চাগে ফ্লিপকাৰ্টতে পায় বৰ্তমানলৈকে, বাকীকেইটাত চাগে নাপায় দেই, মই বৰ্তমানলৈকে নাজানো। তো ইয়াত এনেকৈ আপুনি শ্বপিং কৰিব পাৰিব ইয়াত। তাৰপিছত আপুনি ইয়াতে স্পৰ্টছ ইয়াত ক্ৰিকবাজত আপুনি স্পৰ্টৰ গোটেইখিনি, ক্ৰিকবাজৰ বিষয়েতো নিশ্চয় জানেই আপোনালোকে। ক্ৰিকবাজত এনেকৈ নিউজৰ গোটেইখিনি খবৰ পাব। তাৰপিছত ইয়াতে আপোনাৰ ইউটিউব আছে, এইবিলাক কিবাকিবি এপছ আছে, হটষ্টাৰ আছে, GTV চেনেলটো আছে। ইয়াত আপুনি ইউটিউব চাওক, ইউটিউব চালে বহুত ফাষ্টলি গ্ৰ' হয় এইবিলাক কইনছবিলাক। আপুনি যি চাই ইউটিউবত ইয়াত চাওক, ইয়াত চোৱাৰ ফলত আপোনাৰ কইনছ অতি ফাষ্টলি গ্ৰ' হৈ থাকিব। তাৰোপৰি ফেচবুক, আপোনাৰ যদি ফেচবুক একাউণ্ট আছে, সেই ফেচবুক একাউণ্টখন ইয়াতে আপোনাৰ নম্বৰটো মাৰক, পাছপৰ্টটো মাৰক, লগ ইন কৰি লওক। যেতিয়া ফেচবুক আপুনি চাই, ইয়াত ফেচবুকটো আপুনি চাব পাৰিব। তো ইয়াত হোৱাটছআপ নাই, হোৱাটছআপ নাথাকিলে ইনষ্টাগ্ৰাম আছে। যদি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে, ইনষ্টাগ্ৰাম একাউণ্টখনতো ইয়াতো লগ ইন কৰি লওক। টুইটাৰ একাউণ্টখনো লগ ইন কৰি লওক। এইবিলাক কি একাউণ্ট আছে গোটেইখিনি লগ ইন কৰি লৈ ইয়াত আপুনি চাওক, আপোনাৰ কইন বাঢ়িব। তো স্পৰ্টছৰ কথা ক'লোঁ, শ্বপিঙৰ কথা ক'লোঁ। ফুড ফেক্টৰী, আপোনালোকে যদি ফুড কিবাকিবি অৰ্ডাৰ কৰে, জমাট', মেকমাইট্ৰিপ, ছুইগি। তো মেকমাইট্ৰিপটো আপোনাৰ বাছৰ অৰ্ডাৰ সেইবিলাক কিবাকিবি কৰা। ছুইগিটো আপোনালোকে জানে, জমাট'ও আপোনালোকে জানে, এইবিলাক খাদ্যৰ কাৰণে, খাদ্যৰ এপছ হয় এইবিলাক, ফুডৰ কাৰণে। আৰু এইটো মেকমাইট্ৰিপটো ট্ৰেভেলিং এপছ হয়। তো এইবিলাক এনেকৈ আছে। তাৰপিছত আপুনি গুগলৰ কামো, আপুনি গুগলত যদি কিবা চাৰ্চ কৰে, ঠিক তেনেদৰে আপুনি ইয়াতো আপুনি চাৰ্চ কৰিব পাৰিব। মই ধৰ এনেই কিবা এখন ৱালপেপাৰ চালোঁ, ধৰ ৱালমাৰ্ট, এইকেইটা মাৰি দিলোঁ। ৱালমাৰ্ট নালাগে বাৰু, ৱালপেপাৰ আহি গ'ল। এনেকৈ ৱালপেপাৰ আপুনি গুগলত যেনেধৰণে আহে ইয়াতো সেনেধৰণে আহিব। তো ইয়াতে আপুনি এনেকৈ চাব পাৰিব যি লাগে।
তো গাইজ এইখিনিয়ে আছিলে, বেলেগ একো নাই। আৰু এটা আছে ইয়াত মই প্ৰথমতে কৈ দিছিলোঁ, আপুনি এইটো যে দেখিছে ইয়াত আপোনাৰ 30,000 পইণ্ট প্লাছ হ'ব। ইয়াত মোৰ কি আছে ধৰি লওক 20,000 আছে, 20,000 লগত 30,000 পইণ্ট প্লাছ হ'ব কেতিয়া, যেতিয়া আপুনি হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ ফ্ৰেণ্ডক আপোনাৰ এইটো শ্বেয়াৰ কৰিব। ইয়াত হোৱাটছআপত যাওক, নাইবা এইটো শ্বেয়াৰ যে আছে এই ক'ডটো শ্বেয়াৰ কৰি দিয়ক হোৱাটছআপত আপোনালোকৰ ফ্ৰেণ্ডক, যিমান পাৰে শ্বেয়াৰ কৰক। আৰু ইয়াতে হোৱাটছআপৰ জৰিয়তে এইটো লিংকটো পঠাই দিয়ক। সেই লিংকটো দি যেতিয়া আপোনাৰ এইটো ডাউনলোড কৰিব ফ্ৰেণ্ডজনে, মানে এইটো যে আপোনাৰ ক'ডটো আছে এই ক'ডটোৱে শ্বেয়াৰ ক'ড দিলে নিজে হৈ যাব। সেই ক'ডটো যেতিয়া মাৰিব তেতিয়াহ'লে আপোনালোকৰ ইয়াতে 1 ফ্ৰেণ্ড ৰেজিষ্টাৰ্ড হৈ, মোৰ এজন ফ্ৰেণ্ড ৰেজিষ্টাৰ্ড হৈছে, কিন্তু মই একো পইচা কামোৱা নাই, কাৰণ সেই ৰেজিষ্টাৰ্ড কৰিছে মানে 30,000 পইণ্ট কামোৱা নাই। ৰেজিষ্টাৰ্ড কৰিব, ইয়াত আপোনালোকৰ কেইজনে ৰেজিষ্টাৰ্ড কৰি কিমান কইন পালে ইয়াত অট'মেটিকলি আহি যাব। তাৰ পৰা আপুনি 30,000 কইন ইনকাম কৰিব পাৰিব। ইয়াত 30,000 পইণ্ট প্লাছ হ'ব, তাৰপৰা ফাৰ্ষ্টলি গ্ৰ' হ'ব আপোনালোকৰ এইবিলাক কইনবিলাক ক'লে আপুনি ৰিচাৰ্জ কৰিব পাৰিব অতি জল্দি। তো এবাৰ এইবিলাক ধৰ মানে 1 কৰল মান হৈ গ'লে আপোনাৰ পিছত চিন্তা নাই আৰু, আপুনি বাঢ়ি যাই থাকিব। আপুনি এনেকৈ এবাৰ ভালকৈ আহি গ'লে আহি থাকিব আৰু এনেকৈ ফ্ৰেণ্ডবিলাক শ্বেয়াৰ কৰোঁ। তাৰপিছত আপোনাৰ নিউজ আছে, ইয়াতে নিউজ চাব পাৰিব। এনে নিউজবিলাকো আপোনাৰ মানে এইবিলাক ইউজ কৰি থাকক, ইউজ কৰি থাকিলে অট'মেটিকলি আপোনাৰ বাঢ়ি যাব। তো আশা কৰিছোঁ মই কি আপোনালোকে ভালকৈ বুজি পালে এইটো এপ ষ্ট'ৰ বিষয়ে। তো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব। আৰু মই নতুন ইউটিউবাৰ হয়, নতুনকৈ ইউটিউবৰ জগতখনত আহিছোঁ। প্লিজ যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যিবিলাক ভিডিঅ' দিওঁ আপোনালোকে তাৰ ন'টিফিকেশ্যন পাই থাকে। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।